নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। দেখিছেই নহয়, আপোনালোকৰ দৰে ময়ো পৰম্পৰা ৰক্ষা কৰি এই ঘৰতেই মাহ হালধিৰে গৰুক গা ধুওৱাত অলপ সহায় কৰি দিলোঁ। আপোনালোকেতো জানেই, মোৰ দৰে অকৰ্মী মানুহৰ ভোক বেছি, গতিকে গৰুৰ গা ধুওৱাৰ শেষ নহওঁতেই মই ল'লোগৈ চাহৰ জুতি। এইবাৰ আপোনালোকক আমাৰ ঘৰৰ আন এজন সদস্যক চিনাকি কৰাই দিম। তাৰ নামটো ৰকী। আৰু ৰকী বেলেগ একো নহয় গাইজ, ৰকী হৈছে আমাৰ ঘৰৰ কুকু পোৱালিটোৰহে নাম। ভাবিলোঁ তাকো মাহ হালধি সানি গা ধুৱাই দিওঁ। পিছে কি হ'ল চাওক, তাক সুন্দৰকৈ আমি মাহ হালধি সানি দিলোঁ। সানি দিয়াৰ পিছত কি হ'ল, তাক যেতিয়াই পানী ঢালিবলৈ ল'লোঁ তেতিয়াই তাৰ মাৰ দৌৰ। এনেদৰেই এজনী দুজনীকৈ তিনিওজনীকে গা ধুৱাই শেষ কৰিলোঁ। আৰু এতিয়া চাওক, শেষৰজনী চেউৰীক গা ধুৱাওঁতে তাৰ কি বিলৈ। এওঁ হৈছে আমাৰ ঘৰৰ একেবাৰে নমলীয়া। চাওকচোন, তাৰ ৰ'বলৈ ধৈৰ্যই নাই। টিট ফৰ টেট কৰি ময়ো কিন্তু পানী ঢালিবলৈ কোনো কাৰণতেই বাদ দিয়া নাই। এইখনো এক মহাযুদ্ধই দিয়কচোন। যুঁজি যুঁজি তিনিওজনীকে অৱশেষত গা ধুৱাই শেষ কৰিলোঁ। এতিয়াহে ৰক্ষাৰ ৰহ। গা ধুওৱাৰ শেষ কৰি এইবাৰ মই আকৌ ওলালোঁ পথাৰলৈ বুলি। অকল মই নহয় দেই বন্ধুসকল, মোৰ লগত আৰু দুজন বন্ধুক লগত লৈ। সিহঁত আগে আগে, মই পিছে পিছে। জানেই নহয়, ভিডিঅ'টো মেইন। 10 বছৰৰ আগতেই পথাৰ আৰু মোৰ মাজত সম্পৰ্ক বিচ্ছেদ হৈছিল। তথাপি আকৌ এবাৰ দেখা কৰোঁ বুলি পুনৰ পথাৰলৈ আহিলোঁ। চাওকচোন বন্ধুসকল, সিহঁত দুটাই মোক এৰি ফটোশ্বুটত লাগি গ'ল আৰু মই অকলেই গৰু খেদি ফুৰিছোঁ। পথাৰতেই এই মৰম লগা বন্ধুটো লগ পালোঁ। গতিকে বন্ধুটো লগ পোৱাৰ লগে লগে তাৰ খবৰ সুধিলোঁ। পথাৰৰ ধুনীয়া পৰিৱেশ উপভোগ কৰি এঘণ্টাৰ অন্তত এমুঠি বিহলঙনি হাতত লৈ ঘৰলৈ বুলি আমি উভতিবৰ যত্ন কৰিলোঁ। পিছে সিহঁত দুটাৰ আপত্তি, ঘৰলৈ আহিব হেনো নোৱাৰে, টমটম ভাড়াত মাতিব লাগে। উপায়বিহীন অ'ত বহি ত'ত বহি ঘৰলৈ আহি আছে। উপায় নাই, আকৌ বন্ধু এজনৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। এইখিনিতে আপোনালোকলৈ মোৰ এটা ৰিকুৱেষ্ট, বেলেগৰ দৰে মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব। আহি আহি অৱশেষত বন্ধুৰ ঘৰ পালোহি। বন্ধুৰ ঘৰৰ পৰা উভতাৰ পথত আকৌ ট্ৰেইনৰ বাধা। ট্ৰেইনৰ বাধা নেওচি ফাইনেলি ঘৰ পালোহি। কি হ'ল?